বন্ধুসকল, আজি মই 10টা আকৰ্ষণীয় ৰোমান্টিক প্ৰশ্ন উত্তৰ আপোনালোকলৈ আগবঢ়াম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথম প্ৰশ্নটো হৈছে, ছোৱালীয়ে সদায় ওখ ল'ৰাক কিয় পচন্দ কৰে? ইয়াৰ উত্তৰটো হ'ব বেছি সুৰক্ষিত অনুভৱ কৰে। 2 নম্বৰ প্ৰশ্ন, সম্ভোগ কৰিবলৈ আটাইতকৈ বেছি কোন ব্লাড গ্ৰুপৰ ছোৱালীয়ে ইচ্ছা বেছি থাকে? ইয়াৰ উত্তৰটো হ'ব এ আৰু বি গ্ৰুপৰ ছোৱালী। 3 নম্বৰ প্ৰশ্ন, কোন সময়ত মহিলাই বিনা সম্ভোগে থাকিব নোৱাৰে? ইয়াৰ উত্তৰটো হ'ব পিৰিয়ডৰ 5 দিনৰ আগত আৰু পিৰিয়ডৰ 5 দিনৰ পাছত। 4 নম্বৰ প্ৰশ্ন, সম্ভোগ কৰাৰ পাছত কেনেকৈ জানিব মহিলা সম্পূৰ্ণ সন্তুষ্ট হ'ল নে নাই? ইয়াৰ উত্তৰটো হ'ব যদি সন্তুষ্ট হয় গভীৰ টোপনি আহিব। 5 নম্বৰ প্ৰশ্ন, মহিলাই কেনেধৰণৰ লিংগ বেছি পচন্দ কৰে? ইয়াৰ উত্তৰটো হ'ব শকত লিংগ। 6 নম্বৰ প্ৰশ্ন, বিয়াৰ আগতে সম্ভোগ কৰা ছোৱালী কেনেকৈ চিনাক্ত কৰিব? ইয়াৰ উত্তৰটো হ'ব জুনি আৰু নিপুল ক'লা হৈ যাব। 7 নম্বৰ প্ৰশ্ন, কেনেধৰণৰ ছোৱালীয়ে উলংগ হৈ সম্ভোগ কৰি ভাল পায়? ইয়াৰ উত্তৰটো হ'ব 20ৰ পৰা 30 বছৰ বয়সৰ ছোৱালী। 8 নম্বৰ প্ৰশ্ন, লিংগ বেকা হ'লে কি কৰিব লাগে? ইয়াৰ উত্তৰটো হ'ব হস্তমোচন কৰা বাদ দিব লাগে। 9 নম্বৰ প্ৰশ্ন, বিনা ঔষধ খাই শীঘ্ৰপতন কেনেকৈ দূৰ কৰিব? ইয়াৰ উত্তৰটো হ'ব ঠাণ্ডা বস্তু বেছি সেৱন কৰিব। 10 নম্বৰ প্ৰশ্ন, সুৰা সেৱন কৰি সম্ভোগ কৰিলে কি লাভ হয়? বন্ধুসকল, শাৰীৰিক সম্বন্ধ জীৱনৰ এক অতি আৱশ্যক ভাগ বা অংগ। ইয়াক কোনেও প্ৰত্যাখ্যান কৰিব নোৱাৰে। কিন্তু আপুনি কেতিয়াবা সুৰা সেৱন কৰাৰ পাছত সম্বন্ধ বনাইছেনে? এনে সুৰা সেৱন কৰাটো বেয়া কথা, কিন্তু সীমিত ৰূপে সেৱন কৰিলে কোনো লোকচান নহয়। যদি সংগীয়ে এজনে আনজনৰ লগত সম্বন্ধ বনোৱাৰ কথা পাতিবলৈ লাজ কৰে বা সংকোচ কৰে, তেতিয়া সুৰা সেৱন কৰাৰ পাছত সেই সংকোচ নাইকিয়া হৈ খোলাকে কথা পাতিব পাৰে। সীমিত পৰিমাণে সুৰা সেৱন কৰি সম্ভোগ কৰিলে শীঘ্ৰপতন নহয়। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নমস্কাৰ, ধন্যবাদ।